মাতিৰি আজি মোৰ পিছে পিছে দৌৰি আছে এই ঘটনাটো হৈছে আবেলিৰ আজি আৰু আমাৰ চুকত ভাত ৰান্ধি আছে মানুহজনে বোলে বুহি আছে মানে আমাৰ আজি গেছ খতম পিঁয়াজটো কাটি ললো এতিয়া কণীটো ফাটাই গিলাচত বাকি দিছো মানে ৰাতিপুৱা ভাত খাবৰ কাৰণে একো আঞ্জা নাই সেইকাৰণে কণীটোকে বনাইছো তেল দিছো কেৰাহীত এতিয়া কণীটো দিছো এতিয়া কণীও হৈ গ'ল এতিয়া ভাত খাই আছো বেটি আৰু মানুহজনে এখন ঠাইতে ভাত খাই আছে আৰু ভাত খাই বহি থাকোঁতে এইফালে ইহঁতে আহিল কঁঠাল খাবৰ কাৰণে এতিয়া আবেলি দোকানলৈ বুলি ওলালো এফালে তিৰিয়ে মোৰ পাছে পাছে দৌৰি আছে দৌৰাৰ কাৰণটো যাই থাকোঁতে বেটি আৰু বৰ দুষ্ট কৰিছে এতিয়া আমি আহি পাই গ'লো ঘুগুনি দোকান ঘুগুনি খালো এতিয়া আৰু মাংস দোকানত সোমালো মাংস ল'বৰ কাৰণে আৰু এইফালে চব্জি ল'বও সোমালো এতিয়া চব্জি অলপ লুয়ে ঘৰলৈ বুলি ভাগৰ লাগছে আমাৰ ছাৰৰ ঘৰত আহি থাকোঁতে এনেকে দুখনমান ফটো উঠিলো ফটো কেইখন কেনেকুৱা হৈছে নাজানো আজিৰ ভিডিঅ'টো এইখিনিয়ে দে গাইছ বাই বাই